মই শ্ৰী ৰেৱন চৌধুৰী আজি বৰষা চেনেলৰ জৰিয়তে এটি বিশেষ ভিডিঅ' লৈ আপোনালোকলৈ আহিছোঁ। আমাৰ দৰং জিলাৰ চিপাঝাৰ ৰাজচক্ৰৰ অধীনত লাট মণ্ডল আৰু গাঁওবুঢ়াৰ গাঁও প্ৰধানৰ উপস্থিতিত 1 জুলাই 2021 তাৰিখে ৰাতিপুৱা 10 বজাত স্বচ্ছ হালধাৰ স্বেচ্ছাসেৱী অনুষ্ঠান বৰ্ণেৰী প্ৰগতি সংঘৰ কাৰ্যালয়ত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ যি আধৰুৱা কিস্তিবিলাক আমাৰ দৰঙৰ কৃষকসকলে পাবলৈ বাকী আছিল, ইয়াৰে অংশ হিচাপে হালধাৰ কৃষকসকলৰ যিসমূহ কৃষকে এতিয়ালৈ 2-এটা কিস্তি পাইছে, কিন্তু বাকী কিস্তিসমূহ পোৱা নাই কৃষক সন্মান নিধিৰ ধনৰ, এই পৰৱৰ্তী কিস্তিসমূহ পাবৰ বাবে ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ নিৰ্দেশ অনুসৰি লাট মণ্ডলে গাঁওবুঢ়াৰ সহযোগত নথিপত্ৰবিলাকৰ পুনৰীক্ষণ কাৰ্যসূচী আমাৰ স্বচ্ছ হালধাত আহি কৰিছিল। আৰু এই নথিপত্ৰ পুনৰীক্ষণ কাৰ্যসূচীত আমাৰ স্বচ্ছ হালধাৰ যি মন্ত্ৰী পৰিষদ লগতে গাঁওখনৰ স্থানীয় ৰাইজৰ কৃষকসকলৰ সহায় সহযোগিতাত সুকলমে এই কাৰ্যসূচীটো হৈ যায়। এতিয়া এই পুনৰীক্ষণ কাৰ্যসূচীৰ কি ধৰণে অনুষ্ঠিত কৰা হৈছিল তাৰে এটি ভিডিঅ' মই আপোনালোকৰ জ্ঞাততে দেখুৱাব বিচাৰিছোঁ। ব'লকচোন আমি এই ভিডিঅ'টো চাওঁ।